एक सही बात बताओ, फुक्कर तो नहीं समझोगे यार, सच्ची बोल रही हूँ। चाय पिए बिना 1 घंटा नहीं हुआ और मुझे इतना भूख लग रहा है कि मैं क्या बताऊँ आपको, मतलब इतना भूख लग। হ'ব মই গম পাইছোঁ তাই ইমান ভোক লগা কাৰণটো কি। আপোনালোকেও চাগে নিশ্চয় গম পাইছে যে তাই ভোক লগা কাৰণটো কি। এইবোৰ এনেকুৱা বস্তু যদি সন্মুখত পৰি থাকে তেন্তে কাৰ ভোক নালাগিব বাৰু, আপোনালোকে কওকচোন। Hello guys, this is Pranami Sharma and My name is Shrija Sharma welcome to my channel Wanna Entertain. Okay guys, so last video যেটো মই আপলোড কৰিছিলোঁ মেকআপ চেলেঞ্জ আমি দুইটাই কৰিছিলোঁ। আপোনালোকে ইমান মৰম দিছে, ইমান ছাপোৰ্ট কৰিছে, মানে সঁচাকৈ তাৰ কাৰণে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু প্ৰথম বুলি ট্ৰাই কৰিছিলোঁ, ইউটিউবত প্ৰথম আহিছিলোঁ, এটা নতুন এটা ব্লগ ষ্টাৰ্ট কৰিছিলোঁ আৰু প্ৰথম বুলি আপোনালোকৰ ইমান ভিউজ, ইমান মানে সঁচাকৈ। আৰু আপোনালোকৰ এই মৰম আৰু ছাপোৰ্টৰ কাৰণে আমি আৰু এটা ভিডিঅ' কৰাৰ কাৰণে আৰু এটা মানে নতুন উৎসাহ এটা পাইছোঁ আৰু এটা ভিডিঅ' প্ৰস্তুত কৰাৰ কাৰণে। আৰু সেইকাৰণে আমি আকৌ আজি এটা চেলেঞ্জ লৈ আপোনালোকৰ ওচৰত সন্মুখীন হৈছোঁ। আৰু এই চেলেঞ্জটো হ'ল গেম চেলেঞ্জ। য়েছ, আৰু এই চেলেঞ্জটো হৈছে গেম চেলেঞ্জ। আৰু সঁচা কথা কওঁ, এই চেলেঞ্জটো ছাজেষ্ট কৰিছে মোক Shrija Sharma। তেন্তে আহক দেৰি নকৰি আমি আমাৰ গেম চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ। আৰু এই গেম চেলেঞ্জটোত থাকিব 4টা ৰাউণ্ড। আৰু ফাৰ্ষ্ট ৰাউণ্ডটো হ'ব ৰক পেপাৰ সিজাৰ্ছ। যে আমি ফাৰ্ষ্ট ৰাউণ্ডত খেলিম আমি ৰক পেপাৰ এণ্ড চিজাৰ। তাত 3 টাইমছ আমি খেলিম আৰু যোনে জিকে, যোন উইনাৰ হয় তেওঁ খাবলৈ পাব এইবোৰ। আৰু যোনে হাৰে কি হ'ব লিজা? এনেই মুখেদি চাই থাকিব লাগিব। আৰু মই ভাবিছোঁ এইবোৰ ময়ে আজি খাবলৈ পাওঁ। হ'ব, এনেও মই ডাঙৰ আছোঁ, গতিকে ময়ে জিকিম, হয়নে নহয়? আপোনালোকে কওকচোন। নহয়, চাম বাৰু, চেলেঞ্জটো এটাও হয়। দেন আমি আমাৰ আজি গেমটো ষ্টাৰ্ট কৰোঁ। লেটছ ষ্টাৰ্ট। ৰক পেপাৰ চিজাৰ। ৰক পেপাৰ চিজাৰ। হ'ব, এবাৰ আৰু এটা আছে। ৰক পেপাৰ চিজাৰ। ৰক পেপাৰ চিজাৰ। So, এইটো এবাৰ মই খাম। প্লিজ। মোক অলপ দিবা। No. মই হাৰিছে। কেনেকুৱা ভুক্কাৰৰ দৰে খাই আছে, মই যে সুধি আছোঁ অলপমান, মানে কি কম। অ'কে গাইজ, এই ৰাউণ্ডটোতো মই হাৰি গ'লোৱেই। চ' নেক্সট টাইম বেটাৰ লাক, নে কি কয়? तस्वीर लैया रखी तेरी बुद्धि तेरी मेरा बूंदी अब तेरे प्यार दा जितना। হেল্ল', यस, তুমি গান পিছতো গাবা, আগতে মোক ৰাউণ্ডটোৰ বিষয়ে কৈ ল'বতো দিয়া। অ'কে গাইজ, তো আমাৰ ছেকেণ্ড ৰাউণ্ডটো হৈছে লিপ ৰিডিং চেলেঞ্জ। এই চেলেঞ্জটো হ'ব কি যে আমি এটা ফোনত ফুল ভলিউমত গান লগাই দিম আৰু অপজিটটোৱে কিবা ক'ব আৰু সেইটো আমি ক'ব লাগিব সেইটো মানুহে আমি কি কৈছে সেইটো আমি ক'ব লাগিব। তেওঁ কি কৈছে, তেওঁৰ মুখখন আমি পঢ়িব লাগিব যে তেওঁ কি ক'বলৈ চেষ্টা কৰিছে, আৰু এইফালে এটা কাণত থাকিব ফুল ভলিউমত গান লগাই দিব। চ' ইজ নট ইট ইণ্টাৰেষ্টিং? যদি মই নেক্সট ৰাউণ্ডটো মই পাৰিছোঁৱে, ইটানটো মই হ'ব
সকলোৰে দিন আহি যায় নে কি কয় গাইজ চ' লেটছ ষ্টাৰ্ট অ'কে দেন আজি আমাৰ লিপ ৰিডিং চেলেঞ্জটো ষ্টাৰ্ট কৰোঁ গতিকে এটা ফোন লৈছোঁ আৰু ফোনটোত আমি এটা ফুল ভলিউমত গান লগাই দিম ফাৰ্ষ্ট লিজাই চেলেঞ্জটো কৰিব গতিকে আমি গানটো লগাই লৈছোঁ আমি হেডফোনত দি দিওঁ আপোনালোকে দেখিবলৈ পাইছে ফুল ভলিউমত আমি গানটো লগাই দিছোঁ আৰু ইমান ভলিউম আছে শুনিবলৈ পাইছে গতিকে এইটো দি যা কাণত লগা অ'কে গান শুনি আছা বুজি পাইছা নেকি শুনা পাইছা নেকি চিটিং কৰিব পাৰে কিন্তু একদম মানে ঠিক আছে আজি আমাৰ ৰাউণ্ডটো আমি ষ্টাৰ্ট কৰোঁ লিপ ৰিডিং চেলেঞ্জ সন্দেহ অলপ হয় কিন্তু উপায় নাই আৰু কি কৰিব ময়ো কম নহয় পিছে অ'কে ঠিক আছে তুমি ৰেডি জানি লালি আজি দাদি চিটিং 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 কাণৰ পৰা হেডফোনটো এনেকৈ ওলোৱাই লৈছে তো মই যেন চিটিং একদম মাহে চিটিং চিটিং চিটাৰ 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 অ'কে ঠিক আছে মই গানটো বন্ধ কৰি দিছোঁ অ'কে দেন এইবাৰ মই ষ্টাৰ্ট কৰোঁ কি ঠিক তেতিয়া চিটাৰে চিটিংটো কৰিলে মই নকৰোঁ মই ভাল অ'কে মই গানটো লগাই দিওঁ ইমান ভলিউম অ'কে মই গানটো লগে চব খাই গৈছি কিন্তু মই অ'কে লগা হ'লে মই এটা ৰুমত অকলে থাকিম লাইন নহয় আৰু ঠিক আছে মই গানটো বন্ধ কৰি দিছোঁ মই এটা কথা কৈ লওঁ তাই গেমটো অলপমান বুজি পোৱা নাই তুমি এনেকৈও ক'ব নোৱাৰা যে এনেকৈও ক'বলৈ নোৱাৰা তুমি একো ধৰণৰ এক্টিং কৰিব নোৱাৰা ঠিক আছে তুমি যেনেকৈ কৰা নাছিলা এক্টিং মই যেনেকৈ এক্টিং কৰা অকল মুখেৰে কৈছোঁ মই তুমি মানে মই তোমাৰ অকল লিপটো পঢ়িব লাগে তুমি কি কৈছা বুজি আহিব লাগে ঠিক আছে তুমি হাতেৰে একো এক্সপ্ৰেশ্যন নিদিবা আৰু মই কোৱা টাইমত এইটো নিদিবা কাৰণ আমি চাউণ্ডৰ বহুত প্ৰব্লেম চলিব যোৱাটো ভিডিঅ'ত সেই কথাখিনি ষ্টাৰ্ট এটা এটাকৈ কোৱা মই তোমাক ভাল নাপাওঁ মই তোমাক ভাল নাপাওঁ কি সঁচানে মই তুমি মোক ভাল নোপোৱা তাই মোক ভাল নাপায় নহয় এনে কৈছো তুমি দিছিলা নহয় মোক next time মই ইমান নিৰ্দয় নহয় মোৰ অন্তৰখন ইমান কঠোৰ নহয় যে মই অকলে অকলে খাই থাকিম আৰু কোনোবা এনেকৈ চাই থাকিলে নিদিম মই বহুত ভাল হয় অ'কে চ' লোৱা তুমিও খোৱা এনজয় কৰা কিবা ক'বা থেংক ইউ ইউ মষ্ট ৱেলকাম পৰিল কেনেকুৱা লাগিছে ভাল লাগে নাই
খাবলৈ নাজানে এইবোৰে ন চুইংগাম লাগিছে মই এইটো দিব লাগে এইটো দিছো চুইংগাম লাগিছে পুৰা ভাল লাগা নাই ভাল লাগা নাই আমাৰ ভাল লাগে বাৰু নহয় জানো ওকে আৰু এক খুট খাই লওঁ গাইস ইটো খাই কিনে বেছি ভাল নালাগে আপুনিও নাখাব তাই কথা নুশুনিব তাই কিবা খাব জানে নেকি সেইকাৰণে অকমানিজনী হৈ আছে খালেহে ডাঙৰ হ'ব নহয় জানো কথাটো এইটো বটল তাতে থৈ দিয়া ओके गाइज तो এই চেলেঞ্জটো মই জিকিলোঁ কিবা ক'বা নেক্সট টাইম মই জিকিম তাই জিকিব অ'কে তেনে আমি নেক্সট ৰাউণ্ডটোত লগ পাওঁ অ'কে গাইজ তেন্তে এবাৰ আমি গৈছোঁ আমাৰ থাৰ্ড ৰাউণ্ডলৈ আৰু আজি আমাৰ থাৰ্ড ৰাউণ্ডটো হৈছে ব্লাইণ্ড ফল্ডেড ড্ৰয়িং অৰ্থাৎ এই গেমটোত এই চেলেঞ্জটো আমি কৰিম যে আমি চকু বন্ধ কৰি এটা ছবি আঁকিম যাৰ ভাল হয় সেইটো হ'ব উইনাৰ অ'কে নে কি ক'লি যা ফাৰ্ষ্টতে তুমিয়ে কৰা প্ৰথম ৰাউণ্ডটোত ছেকেণ্ড ৰাউণ্ডটোত যে মই তাইক কৰিবলৈ দিলোঁ এইবাৰ তাৰমানে মোক কৰিবলৈ দিব ओके तू भी क्या याद रखेगी ओके लेट्स स्टार्ट सो আমি এটা ব্ল্যাঙ্ক কাগজ লৈ লৈছোঁ আৰু এতিয়া মই চকু বন্ধ কৰি ছবি আঁকিম আৰু তুমিতো জানাই মই ছবি আঁকাত কিমান ভাল আচ্ছা আচ্ছা কৰা লেটস ষ্টাৰ্ট চেষ্টা কৰিছোঁ বাৰু বেয়া হ'লে তাই দুখ নকৰিম ঠিক আছে কি আঁকিম তোমাৰ ইচ্ছা তুমি কিবা এটা কোৱাচোন মানুহ এটা আঁকা ইমান ভাল মানুহ আঁকিব নোৱাৰোঁ দেই এনেই এটা মানুহৰ শ্বেপ এটা চাগে দিবলৈ চেষ্টা কৰিম নাই নাই পুৰা গাটো ক'ত বা এৰিলোঁ আৰু ৰ'বা ইমান ভাল মানুহ আঁকিব নোৱাৰোঁ কোনো পাৰে নেকি আৰ্টিষ্ট নহয়তো অলপ কিবা এটা তুমি দেখোন কৈছা কি তুমি আৰ্ট অঁ ছবি জানিছোঁ আৰু মই এতিয়া কি ছবি হৈছে মই ইয়াতে গম পাই গৈছোঁ নোৱাৰোঁ মই ইমানো বেয়া হোৱা নাই চকু বন্ধ কৰি আঁকিছোঁ নহয়নে তুমি কিমান ভাল আঁকা মই এতিয়া চাম এইবাৰ মই লিজাটো ট্ৰাই কৰিম কি আঁকিবা তুমি মই মানুহটোৱে আঁকিব নোৱাৰোঁ তাই আকৌ বাটাৰফ্লাই আঁকিব চাওঁচোন বাৰু অ'কে চকু বন্ধ কৰিছানে
মই মানে এনেকুৱা এটা পৰিস্থিতি আহি পৰিছোঁ যে মই মুখ লুকুৱাবলৈ জাগা নাই। সো গাইজ, এইটো তাইৰ বাটাৰফ্লাই। যোৱা কি খোৱা কম আৰুনো কি, উপায় নাই, সকলোৰে দিন আহে বাৰু। আজি মই ছবিত মাৰ খাই গ'লোঁ তাই আৰু, বাট সঁচাকৈ ক'ব মানে ঠিক আছে বাৰু, মই হাৰিছোঁ। তাতছে বেছি মোৰ বেছি ভাল লাগিছে যে তাইক সঁচাকৈ ইমান ধুনীয়া ছবি আঁকিছে, চকু বন্ধ কৰি এটা বাটাৰফ্লাই আঁকিছে, মানে বহুত বেছি ধুনীয়া লাগিছে। বেছি বেয়া নহয়। থেংক ইউ, মই নুসুধাকৈয়ে দিছে। এইটো চকলেট বেছি ভাল লাগে। চ' এইটো ৰাউণ্ড তাই নিলে, মোৰ 1 পইণ্ট, তাইৰ 2 পইণ্ট। আৰু এটা নেক্সট চেলেঞ্জ আছে, আৰু এই চেলেঞ্জটোত যোন জিকিব চ' তেওঁ হ'ব উইনাৰ। অ'কে, ত' ব'লক আমি 4th ৰাউণ্ডলৈকে যাওঁ। চ' গাইজ, আমি আমাৰ চেলেঞ্জৰ শেষৰ ফাললৈ আহি আছোঁ। এইবাৰ আমি 4th ৰাউণ্ডটো আমি ষ্টাৰ্ট কৰিবলৈ গৈ আছোঁ, আৰু আমাৰ 4th ৰাউণ্ডটো হৈছে নো এক্সপ্ৰেশ্যন লেমন চেলেঞ্জ। এয়া দেখিবলৈ পাইছে, নেমু আছে, আমি নেমু খাম, আৰু কোনো ধৰণৰ এক্সপ্ৰেশ্যন যাতে আমি দিবলৈ নোৱাৰোঁ। লাইক টেঙাটো হয় এনেকৈ টেঙা কিবা কিবি, যাতে আমি দিবলৈ নোৱাৰোঁ, কাৰণ এইটো জেনেৰেলি মানুহৰ হয়ে, টেঙা এটা খালে মুখত কিবা কিবি একদম আহি যায় নে কি কোৱালি যা। য়েছ, সেইকাৰণে আজি এই চেলেঞ্জটো কৰিম যে যদি দুইটাই নাপাৰিম, নোৱাৰিলে তাই হ'ব, আৰু এটা বেলেগ এটা চেলেঞ্জৰ ফালে যাব লাগিব আৰু। ঠিক আছে, তো এইটো চেলেঞ্জ ফাৰ্ষ্ট কৰিব লিজাই। অ'কে লিজা, তুমি ৰেডি নে? অ'কে, ঠিক আছে, চলা খাই লওঁ অলপমান। কেনেকুৱা লাগে? কেনেকুৱা? ইমানটো টেঙা নাই। ইমানটো টেঙা নাই। আৰু এটা মাহীৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হয় সেইটো আপোনালোকে জানো। টেঙা খাইছে নৰ্মেলি, একো ফিলেই হোৱা নাই। এইটো খোৱা, এইটোৰ পিছতহে জানিম ন যে তাই কিমান বেছি চুপে ৰুস্তম। দিয়া খোৱা। এটাতো হ'লেও খাইছোঁ মই। অ'কে বাৰু, ঠিক আছে। এইবাৰ যদি কিবা কাৰণতে কৰি যদি হয় নহয়, ফিনিছ, আৰু এইটো মই লৈ ল'ম ৰাউণ্ড 2। টেঙা নাই, অলপো টেঙা নাই। এনেও তাই টেঙা খাই ভাল পায়ে, সেইটো কৈয়ে দিলোঁ বাৰু। ময়ো টেঙা খাই ভাল পাওঁ পিছে। অ'কে, চ' তাইতো কোনো ধৰণৰ এক্সপ্ৰেশ্যন নিদিলে। চাওঁচোন বাৰু মই পাৰোঁ নে নোৱাৰোঁ। একদম পুৰা চব গিলি দিছোঁ মই কৈ লওঁ এইটো নো এক্সপ্ৰেশ্যন লেমন চেলেঞ্জ, বাট তাই গিলি দিছে, তাই চুবাই খাই দিছে, সেইটো বেলেগ কথা, কিন্তু মই চুবাই খাই দিব নোৱাৰিম, জাষ্ট মই পৰিব পেলাই পাৰিম। ঠিক আছে, হ'ব পুৰা মুখত খুৱাই ল। এইটো আকৌ কি কথা, এইটো ৰুলত নাই। নাই নাই নাই, হোৱা হোৱা হোৱা।
Oh, sorry. ইমান টেঙা একো এক্সপ্ৰেছন নিদিয়াকৈ কেনেকৈ খালে ইজনীয়ে ঐ চাওঁ পেটতকৈ ভূত চুত খাব লাগিব খা 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 নো এক্সপ্ৰেছন লেমন চেলেঞ্জ খা Duta. So guys, বহুত দিল পে পত্তৰ ৰাখি ক'বলৈ লগা হৈছে যে সঁচাকৈ এই ৰাউণ্ডটো জিকিলে লিজা শৰ্মা দ্য গ্ৰেট অ'কে লিজা এইটো লৈ লোৱা কাৰণ জানাই নহয় ভইচৰ প্ৰব্লেম চাউণ্ডৰ প্ৰব্লেম অ'কে তিনিটা নেমু খাই দিলে তাই তিনিটা নেমু নহয় তিনি টুকুৰ নেমু খাইছা তুমি তিনিটা নেমু খাই দিছে চ' নেক্সট ভিডিঅ'ত আমি চাম তাইক কেইটা নেমু খাবলৈ পাৰে নে কি কয় গাইজ গতিকে তুমি কি খাম বুলি ভাবিছা এইবাৰ ঠিক আছে তুমি সেইটো খাবা So guys, কেনি পালে আজি আমাৰ ভিডিঅ'টো যদি ভাল পাইছে তে লাইক কৰিব শ্বেয়াৰ কৰিব and don't forget to subscribe আৰু এনেকুৱা নতুন নতুন চেলেঞ্জৰ সৈতে মই আহি থাকিম আপোনালোকৰ মাজলৈ তেতিয়ালৈ ৱানা এণ্টাৰটেইন